হয় নহয় ভাল লাগিছে কিবা এটা আমাৰ একেবাৰে সহজ ভাষাত একেবাৰে গাঁৱলীয়া ভাষাত কথাখিনি তেখেতে কয় আৰু বিশেষকৈ ষ্টুডেণ্ট বিলাকক আকৰ্ষিত কৰিবৰ কাৰণে তেখেতে গুৰুত্ব দিয়ে কিন্তু আপোনালোকে তাৰ মাজতে তেখেতৰ যিখিনি কথা সেইখিনি কথা আপোনালোকে নিজৰ জীৱনৰ মালা হিচাপে গঢ় লৈ দিয়ক মই ভাবো আমি সৰু সৰু বস্তু শিকিবৰ কাৰণে বা ডাঙৰ মানুহ হ'বৰ কাৰণে দিল্লী বা গুৱাহাটী যোৱাৰ প্ৰয়োজন নাই তেনেকুৱা ভাল ভাল ব্যক্তি আজি আমাৰ মাজত আছে আমি অতদিনে ভাল এখন চৰকাৰ পোৱা নাছিলোঁ নিশ্চয়কৈ প্ৰমোদ বড়োৰ নেতৃত্বত আজি আপোনাৰ এৱাৰনেছ প্ৰগ্ৰামটো ইনক্ৰিজ ৰিডিং হেবিট এই ৰিডিং হেবিটৰ ওপৰত কোনো চৰকাৰে পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা দেখা নাই আমি দেখিছোঁ কেৰিয়াৰ কাউন্সেলিঙৰ কাৰণে বহুত দিনে কৰিছে কিন্তু ৰিডিং হেবিটছৰ কাৰণে আজিৰ দিনত কোনেও কৰা নাই আৰু ৰিডিং হেবিটছটো আজিৰ দিনত মই যিমান দূৰ অনুভৱ কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰে আজিকালি এই মোবাইল আছে আৰু মোবাইলত দুটা বস্তু সকলোৰে আছে এটা হ'ল ফেচবুক একাউণ্ট আৰু এটা হ'ল ইউটিউব একাউণ্ট এই দুটা একাউণ্ট সকলো ছাত্ৰ ছাত্ৰীৰে আছে কিন্তু এতিয়া কথা হ'ল ইউটিউব এণ্ড ফেচবুক বোথ দুটা এটা এণ্টাৰটেইনমেণ্টৰ পাৰ্ট হয় এইটো নলেজৰ পাৰ্ট নহয় কিন্তু এইটো এটা এণ্টাৰটেইনমেণ্টৰ পাৰ্ট হয় আপোনালোকে আজিকালি গোটেই সমূহ ছাত্ৰ ছাত্ৰীবিলাকৰ কি এটা হেবিট হৈছে এইটো বয়সত বেলেগ স্পেলিং একোৱেই নাজানে বহুত ল'ৰা ছোৱালীয়ে ভাল ভাল স্পেলিং নিজৰ নাজানে কিন্তু তাত যিবিলাকে আজি আপোনাৰ ফেচবুক ইউজ কৰে বা ইউটিউব ইউজ কৰে নাইচ বিউটিফুল ৱাণ্ডাৰফুল ৱাও এইবিলাক চবেই শিকি লৈছে আজিকালি হেভ স্পেলিংটো HAV হেভ কোনো নিলিখে আজিকালি এইট আৰু ভিতে কমপ্লিট হৈছে আজিকালি ডিকশ্যনাৰীৰ একেবাৰে ডিকশ্যনাৰীৰ কি কয় সেইটো থাৰ্টিয়ে নোহোৱা হৈছে কোনো ডিকশ্যনাৰী ভেলু নিদি তো এতিয়া কথা হ'ল এণ্টাৰটেইনমেণ্ট আৰু এনজয়মেণ্টত লাইফ নহয় লাইফ বনাবৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল ৰিডিং এই ৰিডিং হেবিটছটো আৰু এই ৰিডিং হেবিটছটো এনেকুৱা এটা বস্তু কোনোৱে কিন্তু হেবিট কৰিব নিবিচাৰে ৰিডিং সকলোৱে কৰে কিন্তু ৰিডিঙক হেবিটত কনভাৰ্ট কৰিব কোনো নিবিচাৰে স্পেচিয়েলি মই যিমান দূৰ দেখিছোঁ আমাৰ চাওতাল ছাত্ৰ ছাত্ৰীসকলে যেহেতু সাঁওতালি ভাষা আর অসমীয়া ভাষা সাঁওতালি ভাষা আর ইংলিশ ভাষা বহুত ডিফারেন্স আছে বহুত ডিফারেন্স